এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি স্পেচিয়েল আমাৰ পেচেণ্ট এজন আহিছে। পেচেণ্টজননো কোন হয় আপোনালোক দেখাই আছোঁ। মানে আজি লেবত নাই মানে মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ পেচেণ্ট উপস্থিত হ'লহি বাৰু ঘৰতে। পেচেণ্ট বহুত চিৰিয়াছ। পেচেণ্ট কোন হয় আপোনালোকে চিনাকি তো ফাইনেলি পেচেণ্ট আমাৰ বিলাহী আমাৰ টেকনিচিয়ান হৈছে এয়া। আমাৰ টেকনিচিয়ান মানে কমপ্লিট কৰা নাই, পঢ়ি আছে। বাট এতিয়া মানে জাষ্ট আমাৰ বিলাহী পেচেণ্টটো আজি কেনেকৈনো ব্লাড কালেকশ্যন কৰা হয় ইয়াৰ যোগেদি শিকা হ'ব। জাষ্ট মই শিকাবলৈ ট্ৰাই কৰিছোঁ। কি হয় মই ইমান নাজানো, বাট অলপমান ট্ৰাই কৰিছোঁ। আৰু আজি কি টেষ্ট কৰিব এনেই আমাৰ বিলাহী পেচেণ্টজনী? চুগাৰ কৰিব আৰু লিভাৰ কৰিব ন? আমাৰ বিলাহী পেচেণ্টজনৰ অলপ লিভাৰ আৰু হিমগ্ল'বিন চুগাৰ অলপ আহি মানে কি অলপ প্ৰব্লেম পাইছে। সেইটো কাৰণে আজি আমাৰ ঘৰত আহি গৈছে আমাৰ বিলাহী পেচেণ্টজন আৰু আমাৰ টেকনিচিয়ানে এতিয়া কালেকশ্যন কৰিব। দুখ পাব দেই, ভালকৈ লোৱা। পেচেণ্ট আমাৰ পূৰা ৰঙা বগা নহয়। আমাৰ ইয়াতে মানে কটন নাই, সেইবাবে জাষ্ট তো আমাৰ পেচেণ্টে যেনিবা ইয়াত চাইডত এতিয়া চুগাৰ কৰা হৈছে। চুগাৰত